মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ সংখ্যা প্ৰণালীৰ নাম্বাৰ ছিষ্টেমৰ কেইটামান ফৰ্মুলা দিবলৈ ওলাইছোঁ। সেই ফৰ্মুলা কেইটা হ'ল অংক কেইটা আৰু কি কি। নাম্বাৰ 1ত অংক 10টা আৰু সেইবোৰ হ'ল 0 1 2 3 4 5 6 7 8 9। 2 নম্বৰতে আছে স্বাভাৱিক সংখ্যা কাক বোলে। গণনা কৰিবৰ বাবে যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় তাকে স্বাভাৱিক সংখ্যা বোলে, যেনে 1 2 3 4 5 6 7 8 ইত্যাদি। 3 নম্বৰতে পূৰ্ণ সংখ্যা কাক বোলে, উদাহৰণ দিয়া। শূন্য আৰু স্বাভাৱিক সংখ্যা একেলগে পূৰ্ণ সংখ্যা বোলে, যেনে 0 1 2 3 4 5 6 7 8 আদি এইবোৰ। পৰিমেয় সংখ্যা কাক বোলে, উদাহৰণ দিয়া। যিবোৰ সংখ্যা p বা q ত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q does not equal to 0 হয়, তাকে পৰিমেয় সংখ্যা বোলে। পৰিমেয় সংখ্যাৰ উদাহৰণবোৰ হ'ল 1 2 3 4 আদি আৰু √4 √9 √16 ইত্যাদি। অপৰিমেয় সংখ্যা কাক বোলে, উদাহৰণ দিয়া। যিবোৰ সংখ্যা p বা q ত প্ৰকাশ কৰিব নোৱাৰি আৰু q equal to 0 হয়, তাকে পৰিমেয় সংখ্যা বোলে, যেনে √2 √3 √5 পাই ইত্যাদি। √পাই এটা পৰিমেয় সংখ্যা হয়নে? √পাই এটা পৰিমেয় সংখ্যা নহয়, কাৰণ ইয়াক p বা q ত প্ৰকাশ কৰিব নোৱাৰি। শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে? শূন্যটো এটা পৰিমেয় সংখ্যা হয়, কাৰণ ইয়াক p বা q ত প্ৰকাশ কৰিব পাৰি। সংখ্যা বুলিলে কি বুজা? গণনা কৰিবৰ বাবে যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হয় তাকে সংখ্যা বুলি কোৱা হয়, যেনে 1 2 3 4 5 6 7 8 ইত্যাদি। অখণ্ড সংখ্যা কাক বোলে? সংখ্যা ৰেখাত যিবোৰ সংখ্যা প্ৰকাশ কৰা হয় তাকে অখণ্ড সংখ্যা বোলে। বাস্তৱ সংখ্যা কাক বোলে, উদাহৰণ দিয়া। পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ একেলগে বাস্তৱ সংখ্যা বোলে, যেনে 2 √2 √3 √4 ইত্যাদি। আজিৰ এই সংখ্যা প্ৰণালীৰ এই 10টা কুৱেশ্যনৰ এনচাৰ আছিল, আৰু এই কুৱেশ্যন এনচাৰকেইটা অতি দৰকাৰী। তোমালোকে হয়তো বহুতে এই কুৱেশ্যন এনচাৰকেইটা নাজানা, আৰু নাজানিলে এই কুৱেশ্যন এনচাৰকেইটা নোট কৰি ল'বা। নোট কৰি লৈ তোমালোকে পাৰিলে এইকেইটা মনত ৰখাৰ চেষ্টা কৰিবা। অন্য এটা ভিডিঅ'ত লৈ আহিম অনুশীলনীৰ অংকবোৰ। আজিলৈ বাই।